নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ অন্য টিমিনি ব্লগ লৈ আপোনালোকৰ ওচৰলৈ স্বাগতম জনাইছোঁ। আমাৰ এয়া অকণমানি ছোৱালীকেইজনী দেখিছেনে, ইমান মৰম লগা, মুখখন ঢাকি দিছে। এগৰাকীয়ে জব কাৰ্ডৰ কাম কৰিবলৈ আহিছে, সিহঁতৰ পৰীক্ষা আদায় হ'লে ৰিজাল্টো দিলে বাৰু, আৰু এতিয়া জব কাৰ্ডৰ কাম কৰিছে। দেখিছেনে বাৰু ইমান কষ্টকৈ, দেখি চাওঁ মুখখন চাওঁ। এইফালে এয়া বহিছে ৰাইজসকল, দেখিছেনে ভাগৰ লাগিছে। এয়া ভাগৰে যুগৰে কিমান ধুনীয়াকৈ বহিছে, লাজ কৰিছে। এইফালে চেণ্ডেল জমা কৰি আছে। এয়া আমাৰ নবৌৱে কাৰোবাৰ লগত কথা পাতি আছে। এইফালে এইকেইজনীয়ে কথা পাতি আছে।